আমি অধিকাংশ লোক জীৱনত দুখীয়া হোৱাৰ বাবে নিজৰ মনটোক বহুত কষ্ট দি থাকোঁ। আচলতে এজন ব্যক্তি সঁচাকৈয়ে দুখীয়া হ'ব পাৰেনে? গৌতম বুদ্ধ কি কয় এইটো কাহিনীৰ জৰিয়তে জানিব পাৰিম। আহকচোন কাহিনীটো আৰম্ভ কৰোঁ। এবাৰ এজন ব্যক্তি গৌতম বুদ্ধৰ ওচৰত আহে আৰু কয়, হে বুদ্ধ, মই এজন বহুত দুখীয়া মানুহ। মই কিয় ইমান দুখীয়া? গৌতম বুদ্ধ কয়, কাৰণ তুমি উদাৰ নহয়, তুমি মানুহক দান নকৰা, সেইবাবে তুমি দুখীয়া। ব্যক্তিজন অলপ আচৰিত হৈ কয়, দান? মোৰ লগত নিজৰ বাবেই একো নাই আৰু মই আনক দান কেনেকৈ কৰিম? বুদ্ধ কয়, কোনে কৈছে তোমাৰ লগত একো নাই? তোমাৰ লগত এনেকুৱা 5টা মূল্যৱান ৰত্ন আছে যিটো তুমি আনৰ লগত শ্বেয়াৰ কৰিব পাৰা। প্ৰথমটো হ'ল তোমাৰ তাত তোমাৰ হাঁহিটো আছে, যিটো তুমি আনৰ লগত শ্বেয়াৰ কৰিব পাৰা। সেই হাঁহিটোৰে আনজনৰ ওপৰত পজিটিভিটি আনিব পাৰা। তোমাৰ দ্বিতীয়টো ৰত্ন হ'ল তোমাৰ চকু, যিটোৰে তুমি আনক মৰমেৰে চাব পাৰা আৰু তেওঁক এইটো অনুভৱ কৰাব পাৰা যে তেওঁক ভাল পোৱা, তেওঁক প্ৰেম কৰা মানুহ বহুত আছে। তৃতীয় ৰত্ন হ'ল তোমাৰ জিভা। নিজৰ জিভাৰে তুমি এনেকুৱা কথা ক'ব পাৰা যে যিটো কথাই সন্মুখত থকাজনৰ মনলৈ প্ৰেৰণা তথা উৎসাহ বাঢ়ে। তেওঁৰ মনত এইটো ভাৱ জাগি উঠিব যে কোনোবাই মোক কেয়াৰ কৰে। চতুৰ্থ ৰত্নটো হ'ল তোমাৰ লগত তোমাৰ সুন্দৰ হৃদয়খন আছে, যিটোৰে তুমি কাৰোবাৰ বাবে প্ৰাৰ্থনা কৰিব পাৰা, কাৰোবাৰ সুখৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰা। তোমাৰ অন্তিম ৰত্নটো হ'ল তোমাৰ শৰীৰ, যিটোৰ ব্যৱহাৰ তুমি আনৰ ভালৰ বাবে কৰিব পাৰা, কাৰোবাৰ সেৱাৰ বাবে, কাৰোবাৰ সহায়ৰ বাবে কৰিব পাৰা। সহায় কেৱল টকা পইচাৰে নহয়, হৃদয়ৰ দ্বাৰা কৰা সৰু এটা বস্তু কাৰোবাৰ জীৱনত পোহৰ আনিব পাৰে। এই ৰত্নবোৰক শ্বেয়াৰ কৰা আৰু ধনী হোৱাৰ অনুভৱ কৰা। এই কাহিনীটো শুনোৱাৰ এইটো লক্ষ্য নহয় যে জীৱনত টকা পইচা জৰুৰী নহয়। এইটো পৃথিৱীত আমি জীয়াই আছোঁ আৰু জীৱনৰ কিছুমান প্ৰেক্টিকেল ডিমাণ্ড থাকে আৰু সেই ডিমাণ্ডবোৰ পূৰণ কৰিবলৈ টকা পইচাটো লাগিবই। এইটো কাহিনীৰ পৰা এইটোৱেই শিকিব পাৰি যে যদি জীৱনত একোৱেই নাথাকে, তথাপি আমি নিজৰ ক্ষমতাৰ অনুসৰি জীৱনত কিবা ভাল কৰিব পাৰোঁ আৰু এই পৃথিৱীখনক এক সুন্দৰ ঠাই বনাই ল'ব পাৰোঁ। যদি আপোনালোকে এনেধৰণৰ মটিভেশ্যনেল কাহিনী শুনিব বিচাৰে, তেতিয়াহ'লে এইটো চেনেল নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ বাবে এনেধৰণৰ মটিভেশ্যনেল কাহিনী আগবঢ়াবলৈ নিশ্চয় চেষ্টা কৰিম। আপোনাৰ মূল্যৱান সময়ৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।